এয়া আমাৰ এতিয়া চাফাই কাৰ্য হৈ আছে। ষ্টুডেণ্টসকলে গোটেইখিনি মিলি পেলাই চাফা কাৰ্য সামৰণ কৰি আছে। আৰু সভাখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে মই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ক সভাপতি আহ্বান কৰিছোঁ। আমি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান শিৱসাগৰ সোণাৰীৰ পৰা আপোনালোকৰ ইয়াত এখন সজাগতা সভা অনুষ্ঠিত কৰিবলৈ আহিছোঁ। আজি সভাখনৰ মুখ্য উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীসকলৰ মনত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী বৰ্জনৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু এই সভাখন ভালদৰে অনুষ্ঠিত কৰাত আমাক সহায় সহযোগিতা কৰিবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ। কি কৰা তোমালোকে য'তে ত'তে পেলাই দিয়া হয় নাই? এতিয়া আমি আজি ৰাতিপুৱা যে চফা কৰিলোঁ সেই পেকেট তোমালোকে চফা কৰিলা নাই? এতিয়া এইবোৰ আমাৰ পৰিৱেশত আমি য'তে ত'তে পেলাই দিয়াৰ ফলত আমাৰ পৰিৱেশটো বিভিন্ন ধৰণে দূষিত হয়। তাৰ ফলত আমাৰ পৰিৱেশৰ লগতে আমাৰ এতিয়া আমাৰ মানুহৰো স্বাস্থ্য বিভিন্ন ধৰণে অপকাৰ সাধন হয়। সেই বিষয়ে সজাগতা কৰিবলৈ আমি আহিছোঁ। এতিয়া চোৱা, প্লাষ্টিকৰ যেতিয়া তোমালোকে পেকেট এটা এতিয়া চাইডৰ ফালে ইয়াত পেলাই দিয়া, এতিয়া পলিথিনে পেলালা বা পেকেটটা পেলালা, পেকেটটো পেলালে কোনোবা দিনা সেইটো গলি যোৱা বা পচি যোৱা দেখিছা জানো? পলিথিনটো একেই থাকে। সেই পলিথিনখিনি কি হয়, আমাৰ মাটিত যেতিয়া বহুত সময় ধৰি বা বছৰ বছৰ ধৰি পৰি থাকে, তেতিয়া সেই পলিথিনখিনিৰ পৰা সেই মাটিৰ যোনটো উৰ্বৰতা থাকে, মাটিৰ যোনটো সাৰুৱা পদাৰ্থ থাকে, সেইটো কি হয়, নাইকিয়া হৈ যায়। ফলত কি হয়, আমাৰ পৰিৱেশৰ মাটিসমূহ কি হয়, দূষিত হয়। ঠিক তেনেদৰে আমি এতিয়া চোৱা, সেনেদৰে আমি যদি সেই তেনেকুৱা পলিথিন চলিথিন থকা ঠাইডোখৰত আমি যদি গছ পুলি এটা ৰুওঁ, তোমালোকে বিশ্ব পৰিৱেশ দিৱসত গছ পুলি ৰুইছিলা নে? তেনেকুৱা পৰিৱেশত যদি আমি গছ পুলি এটা ৰুওঁ, সেইটো কি হয়, গছজোপা ভালদৰে ডাঙৰ দীঘল নহয় বা গছজোপা সাধাৰণতে মৰি যায়, হয়নে? কি কাৰণে হয়? আমি সেই পলিথিন চলিথিন পেলাওঁ যে, সেই কাৰণে হয়। তাৰপিছত চোৱা, আমি যেতিয়া সেই কেতিয়াবা দেখিছা নাই এনেকৈ পলিথিন বহুত পেকেট চেকেট আমি একগোট কৰি পেলাই জ্বলাই দিওঁ। জ্বলাই দিয়াৰ ফলত এটা যে ধোঁৱা ওলায়, ধোঁৱাটোতো দেখিছা তোমালোকে, হয়নে? সেই ধোঁৱাটোৰ ফলত এটা গেছ নিৰ্গত হয়। সেই গেছটোৱে কি কৰে, আমাৰ বায়ুটো দূষিত কৰে। আৰু তাৰ ফলত ওলোৱা ধোঁৱাৰ ফলত আমাৰ স্বাস্থ্যও বহুত হানি হয়। এতিয়া চোৱা, আমাৰ যে মৃত্যু হয়, কেঞ্চাৰ হয়, এই বেমাৰবোৰ কাৰ কাৰণে হয়? সেই ওলোৱা গেছৰ পৰা হয়। আৰু তাৰ লগতে আমি যেতিয়া তোমালোকে দেখিছা নাই, এই যে নলাবোৰ, এতিয়া তোমালোকৰ বিদ্যালয়ৰ মুখৰ আগত যে নলা এটা আছে, সেই নলাটো যদি তোমালোকে যদি খাই পেকেট পলিথিন আদি পেলোৱা, কি হ'ব? সেই পানীখিনি যোৱাৰ ৰাস্তাটো বন্ধ হৈ যাব, হয়নে? তেতিয়া কি হ'ব, তোমালোকৰ যদি বহুত বৰষুণ দিয়ে, কি হ'ব? পানী ভিতৰলৈ সোমাই আহিব। ফলত তোমালোকৰ এডোখৰত কি হ'ব? বানপানীৰ সৃষ্টি হৈ যাব। সেইকাৰণে কি কৰিব লাগে, আমি এবাৰ ব্যৱহাৰযোগ্য পদাৰ্থসমূহ য'তে ত'তে পেলাব নালাগে। আৰু তাৰ বাবে আমি কি কৰিব লাগে, সেই সামগ্ৰীসমূহ একগোট কৰি যোনডোখৰ ঠাই আমি ব্যৱহাৰ নকৰোঁ, অব্যৱহাৰযোগ্য ঠাইডোখৰত আমি সেইবোৰ একগোট কৰি থ'ব লাগে। অথবা সেইসমূহ ব্যৱহাৰ কৰাৰ উপৰিও আমি এতিয়া প্লাষ্টিক বেগ যদি ক'ৰবাত বজাৰ কৰিব যাওঁ, প্লাষ্টিক বেগ কি কৰিব লাগে, আমাৰ এই
কাপোৰৰ বেগসমূহ নিব লাগে যাতে আমি কি কৰিব লাগে প্লাষ্টিকসমূহ বৰ্জন কৰিব পাৰোঁ প্লাষ্টিকৰ মানে আমি যাতে ব্যৱহাৰটো কমাব পাৰোঁ তাৰ কাৰণে আমি এনেকুৱা বেগবিলাক ল'ব লাগে আৰু এতিয়া আমি দেখোঁ ন বিয়াই সবাহে আমাক এইবিলাক গ্লাছেই দিয়ে ডিছপ'জেবল এইবিলাকৰ ব্যৱহাৰো আমি কমাব লাগে আৰু আমি কেতিয়াবা ঘৰতো খোৱাৰ এলাহতো আমি মানে কেতিয়াবা প্লাষ্টিকৰ থালি চালিটো খাই দিওঁ তেনেকুৱাবিলাকতো মানে খাব নালাগে যিমান পাৰি কাঁহৰ কাঁহী বা ষ্টীলৰ তেনেকুৱা ধাতুজাতীয় বস্তুতে মানে খাদ্যবিলাক খাব লাগে তেতিয়া যিমান পৰিমাণে হ'লেও মানে অলপ পৰিমাণে হ'লেও প্লাষ্টিকৰ ব্যৱহাৰটো অলপ হ'লেও কমিব এতিয়া তোমালোকে ইয়াৰ পৰা কি গম পালা বাৰু আমি এতিয়া ইয়াৰ পৰা কি গম পালোঁ যে আমি যিমান পাৰোঁ যোনবোৰ এবাৰ ব্যৱহাৰযোগ্য সামগ্ৰী সেইবোৰ কি কৰিব লাগে ব্যৱহাৰ কৰিব নালাগে গম পালা নাই আহা তেন্তে আমি সকলোৱে আজি এটা শ্লোগান কওঁ দেখিছানে সকলোৱে দেখিছানে সোনাকি সোনাকি যা চলে যা কৈ দিয়া পলিথিন বেগৰ ব্যৱহাৰ ৰোধ কৰক প্ৰকৃতিক ৰক্ষা কৰাত সহযাত্ৰী হওক পলিথিন বেগৰ ব্যৱহাৰ ৰোধ কৰক প্ৰকৃতিক ৰক্ষা কৰাত সহযাত্ৰী হওক আৰু এটা কৈ দিছো হা প্লাষ্টিক পৰা বৰ্জন আমি কৰিলে লহেও কৰিব অনুকৰণ প্লাষ্টিক ব্যৱহাৰ বৰ্জন কৰক প্লাষ্টিক মুক্ত সমাজ গঢ়ক এইবিলাক আমি দি থৈ যাম তোমালোকক বস্তু পাই তোমালোকক বাহঁতে কি ক'লে বুজি পালা নাই পালানে সকলোৱে আমি চবেইতো মটন খাওঁ নে নাখাওঁ চিপছ খাওঁ নে নাখাওঁ আমি পেকেটবোৰ ক'ত পেলাওঁ ডাষ্টবিনত পেলাওঁ আমি ক'ৰবাত যে ফুৰিবলৈ গ'লে যে মটন খাওঁ চিপছ খাওঁ আমি তেতিয়া পেকেটবোৰ ক'ত পেলাওঁ ডাষ্টবিনত পেলোৱা পেলোৱা জানো পেলোৱা নে নেপেলোৱা সঁচাকৈ পেলোৱা নে বাৰু ঠিক আছে পেলাইছে যদি ভালেই কথা বাৰু যদিও পেলাইছা ভাল পাইছো বাৰু তোমালোকে ডাষ্টবিনত পেলোৱা বুলি কৈছা যদিও পেলোৱা এই য'তে ত'তে নেপেলাবা কোনোবা এঠাইত গোটাই যাবা তেতিয়া মানে আমাৰ বাহিৰতো চৌপাশটো পৰিৱেশটো ভাল থাকিব
এতিয়া আমাৰ পৰিৱেশটো ভাল হ'লে তোমালোকে সুস্বাস্থ্যৱান হ'বা, ডাঙৰ হ'লে ভাল ভাল কামত আগবাঢ়িব পাৰিব। আমাৰ জেগাবোৰ চফা হৈ থাকিলে আমাৰ মনবোৰ চফা হৈ থাকিব, হয়নে নহয়? ঠিক আছে। আমি এতিয়া প্লাষ্টিকৰ ব্যৱহাৰ পৰিহাৰ কৰাটো শিকো নহওঁ। আমি যেতিয়া বজাৰলৈ যাওঁ তেতিয়া আমি পলিথিন ব্যৱহাৰটো কমাব পাৰিব। তেনেদৰে আমি বজাৰলৈ যোৱাৰ আগত নিজৰ ঘৰৰ পৰা মোনা লৈ যাব পাৰিব। আৰু তেনেদৰে আমি প্লাষ্টিক ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত আমি মাটিৰ ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত আমি ব্যৱহাৰ কৰাৰ পৰা আমি ৰাখিব পাৰোঁ। প্লাষ্টিকৰ বটলসমূহ বিক্ৰী কৰাৰ পৰা আমি আঁতৰি থাকিব লাগে। এতিয়া চোৱা, তোমালোকক যে আজি আমি ডাষ্টবিন দানি থৈ গৈছোঁ নে? তোমালোকে এতিয়া এই মলমটো খাই খাই ক'ত পেলাবা? ভাৰতবৰ্ষক গঢ়ি তুলিবলৈ চেষ্টা কৰি থকা হৈছে। ত' তাৰ এই কাৰ্যসূচীৰ অন্তস্বৰূপে আমাৰ ভাৰতবৰ্ষৰ লগতে অসমতো সমূহ বিদ্যালয়বিলাকত আমি এলানি সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছোঁ। ইয়াৰ উদ্দেশ্য এটা হ'ল যে আমি স্কুলসমূহত কেনেকৈ সিংগল ইউজ প্লাষ্টিক ফ্ৰী জ'ন হিচাপে আমি ঘোষণা কৰিব পাৰোঁ আৰু স্কুলসমূহৰ পৰাই যাতে এই সজাগতাটো আমি সমাজখনলৈ কঢ়িয়াই দিব পাৰোঁ। তো এতিয়া আমাৰ শিক্ষাৰ্থীসকলে যথেষ্ট তেওঁলোকে কষ্ট কৰি বিভিন্ন ধৰণৰ ইয়াতে আমি ডাষ্টবিন দেখিছোঁ। এইটো কি হয়? ডাষ্টবিন। ঠিক আছে, এতিয়া মনত নাই। ডাষ্টবিন আমি দেখিছোঁ যে পলিথিনবিলাকৰ যিটো ব্যৱহাৰ, এতিয়া সমাজখনত আজিকালি আমাৰ যি ধৰণে পলিথিনৰ ব্যৱহাৰ আমি দৈনন্দিন জীৱনত আমি দেখিবলৈ পাইছোঁ, পলিথিন নোহোৱাকৈ যে আমি জীয়াই থাকিব নোৱাৰা এটা অৱস্থা তেনেকুৱা এটাও হৈছে। প্ৰায় আমি বজাৰখনলৈ যেতিয়া যাওঁ তেতিয়া আমি বজাৰ কৰিবলৈ যাওঁতেও আমাৰ ঘৰখনতে ইমানখিনি আমি পলিথিন কঢ়িয়াই আনো, তাৰ ফলত সেই পলিথিনবোৰ ঘৰত আমি ক'ত পেলাম কৈ আমি ক'ৰবাত বাৰীৰ চুকত গৈ পেলাই জ্বলাই দিছোঁ বা কিবা কৰিছোঁ বা পুতি থৈছোঁ, পুতি থলেও সেইবোৰৰ পৰা কিন্তু কেতিয়াও সেইখিনি মাটিৰ লগত মিহলি নহয়। ত' সেইকাৰণে আৰু জ্বলোৱাৰ ফলত তাৰ ফলত উৎপত্তি হোৱা যিবিলাক ধোঁৱা আছে তাৰ ফলত আমাৰ সকলো মানুহলৈ বিভিন্ন ধৰণৰ মাৰাত্মক বেমাৰৰ আহিব পাৰে। চ' সেইকাৰণে আমাৰ বিদ্যালয় যিহেতুকে তেওঁলোক সন্মানী শিশু, তেওঁলোকে বুজি পাইছে নাই বা কিমান দূৰ বুজি পাইছে সেইখিনি আমাৰো কিছুমান সন্দেহৰ অৱকাশ থাকে। তথাপি আমি চেষ্টা কৰিছোঁ যিমান পাৰোঁ যে তেওঁলোকে ভৱিষ্যত দিনবিলাকত আহিবলগীয়া দিনবিলাকত যাতে সেই বস্তুবিলাকৰ এটলিষ্ট তেওঁলোকে চেষ্টা কৰিব লাগিব যাতে স্কুলসমূহত যাতে এনেকুৱা ধৰণৰ যদি পলিথিন বা ব্যৱহাৰ হয় বা তেওঁলোকেও যদি চিপছৰ পেকেট খায় বা কিবা মৰ্টন খাই পেলাই কিবা কিবি সেই তেনেকুৱা ধৰণৰ এটা বেষ্ট প্ৰেক্টিচেছ ৱেত আমি লৈ যোৱাৰ এটা চেষ্টা আমি কৰিব লাগে। আৰু পৰাপক্ষত আমাৰ বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও এইটো ক্ষেত্ৰত চোৱা চিতা কৰিব লাগিব আৰু তেওঁলোকৰ মাজত সেই বেষ্ট প্ৰেক্টিচেছবিলাক ডেভেলপ কৰিবলৈ চেষ্টা কৰিব লাগিব, যাতে তেওঁলোকে কিবা এটা বস্তু খালে সেই বস্তুটো খাই পেলাই তেওঁলোকে ক'ত পেলাইছে সেই বস্তুটো চোৱা চিতাৰ দায়িত্ব আমাৰ শিক্ষকসকলে অলপ ল'ব লাগিব। আৰু যাৰ জৰিয়তে আমাৰ বিদ্যালয়ৰ কেম্পাছটো আমি খুব সৰ্বাংগ সুন্দৰকৈ গঢ়ি তুলিব পাৰোঁ, যাতে জাবৰ জোঁথৰ ইয়াত নাথাকে। ত' সেইখিনি ক্ষেত্ৰত আমি কিছুমান পদক্ষেপ আমি হাতত ল'ব লাগিব। আমাৰ উদ্দেশ্যটোৱে সেইটো যে আমি স্কুলসমূহত পৰাই এই পদক্ষেপটো আগুৱাই লৈ যাব বিচাৰিছোঁ, যাতে আমি ছিংগল ইউজ প্লাষ্টিকৰ বা যিটো এবাৰ ব্যৱহাৰযোগ্য সামগ্ৰীৰ আমি প্ৰচলন বা প্ৰসাৰ বা যিটো আমাৰ চলি আছে সেইটো যাতে আমি ৰোধ কৰিব পাৰোঁ। আৰু তাৰ লগে লগে এতিয়া বিভিন্ন ধৰণৰ আগতে আমি কি হয় যে আগতে আমি বিয়া বাৰুৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত আমি দেখিছিলোঁ যে তাহাঁতে খাইছিলে খাইছে চাগে এনেকুৱা যিটো টকৌপাতৰ এনেকুৱা বিয়াত টকৌপাত কৌপাত বুলি কয়
আগতে আমাৰ চাৰ বাইদেউসকলেও খাইছিলে চাগে আগতে আমি সৰু আছিলোঁ তেতিয়া সেই তেতিয়ালৈকে কিন্তু পলিথিনৰ এনেকুৱা ব্যৱহাৰ হোৱা নাছিল তাৰপিছত কি হ'ল তাই নহয় এটা সৰু মেকুৰী আছিলে এটা বিড়াল আছিলে কি আছিলে বিড়াল বহুত ভাল পায় নহয় তাই আৰু বিড়ালটোৰ নাম কি আছিলে জানানে তাৰ নাম পুচি আছিল পুচি নামৰ এটা বিড়াল আছিলে মৌৱে মৰম কৰে মৌ নামৰ ক্লাছ 4ৰ ভণ্টিজনীয়ে তাৰপিছত এদিন মৌ কি হ'ল বিড়ালটোক এৰি দিলে সেইদিনাখন আকৌ মৌ স্কুললৈ গৈছিলে মৌ ঘৰত কোনো নাছিলে মৌ মাক বহুত দূৰত চাকৰি কৰে আৰু মৌ দেউতাকো নাথাকে সেইকাৰণে মৌৱে কি হ'ল স্কুললৈ গ'ল বিড়ালটোক এৰি দিলে বিড়ালটো যে এৰি দিলে বিড়ালটোৱে ওচৰৰ এখন দোকানলৈ গ'ল তাৰ খুব ভোক লাগিলে সি সদায় মৌৱে খাই থকা এটা চিপছ দেখিলে ভাবিলে চিপছ খাবলৈতো বহুত ভাল মৌৱে অকণ খাই অকণ পুচি বিড়ালক দিয়ে অকণ মৌৱে খাই অকণ পুচি বিড়ালক দিয়ে সেইকাৰণে সিটো খুলিব নাজানে কিন্তু বিড়ালহে পুচি সি কি কৰিলে সি গোটেইটো খাই দিলে গোটেইটো খাই দিলে তাৰ ডিঙিত প্লাষ্টিক লাগি গ'ল কি লাগি গ'ল আৰু পুচিটো মৰি গ'ল তাৰ পিছততো মোৰ বহুত কান্দিছে মোৰ কিমান কান্দিছে কান্দাৰ পিছত তাই চালে এটা ডক্টৰৰ ওচৰলৈ লৈ গ'ল ডক্টৰে চালে পুচি মৰি গ'ল মৌ তুমি দেখা দিবা পুচি কেনেকে মৰিলে প্লাষ্টিক লাগিব সেইদিনাখনৰ পৰা মৌৱে কি বুলি ভাবিলে মই আৰু প্লাষ্টিক কেতিয়াও ইউজ নকৰোঁ কেতিয়াও মই প্লাষ্টিক নলওঁ প্লাষ্টিক এটা ৰাখিব মোৰ পুচি হৈ গ'ল তেনেকে বুলি ভাবি প্লাষ্টিকক এৰি দিলে তেতিয়াৰ পৰা মৌৱে কি কৰিলে কেতিয়াও চিপছ নোখোৱা হ'ল কেতিয়াবা কোনোবাই দিলে চিপছৰ পেকেটটো ধুনীয়াকে কাটে তাৰ পৰা চিপছ কিনি খায় আৰু পেকেটটো কি কৰে ধুনীয়াকে থৈ দিয়ে ঘৰলৈ পাচলি বজাৰ কৰি আনে নহয় আনে নাই সেই পেকেটটো তাই ধুনীয়াকে জাপি পেলাই থৈ দিয়ে তাই কেতিয়াও পেলাই নিদিয়ে গোটাই কিমান গাল কৰিলে তাৰ পিছত মৌৱে ভাবিলে কেতিয়াবাতো দোকানী দাদাবিলাকক প্লাষ্টিক লাগে না পলিথিনৰ বেগ লাগে চবেই যদি পেলাই দিয়ে পুচি নিচাকে আৰু কিমান পুচি মৰি যাব নাই পুচি মৰিব মাছ মৰিব চৰাই মৰিব মৌতো বহুত দুখ লাগি গ'ল তেতিয়া তাই কি কৰিলে সেইখিনি দোকানী দাদাজনক দিলে ক'লে তুমি এইখিনিকে দিবা আৰু কোনোবাই বজাৰ কৰি ঘৰলৈ লৈ যোৱা বিলাক ঘৰত থৈ দিবলৈ ক'বা আকৌ তোমাকে দিবলৈ ক'বা কথাটো ভাল হয় নাই তোমালোকক পলিথিনবোৰ কি কৰিবা গোটাই ধুনীয়াকে গোটাই ইমান গালমান কৰি দিবা আৰু ওচৰৰ দোকানী দাদাবোৰক সুধিবা তোমালোকক লাগেনে নহ'লে ৰাস্তাটো বেয়া হৈ যাব আৰু কোনোবাই ল'লেও সেইদে কৈ দিবা পেলাই নিদিবা তেতিয়া কি হ'ব কোনো খুচি নমৰে তোমালোকৰো মনটো ভাল লাগি থাকিবনে নাই থাকিব আৰু দোকানী দাদাটোৱেতো মোক বিৰাট ভাল পাই গ'ল মৌটো ইমান বেছি ভাল ছোৱালী কিমান বেছি ভাল ছোৱালী ইমান বেছি ভাল ছোৱালী তেতিয়া মৌৱে কি কৰিলে মোক কি দিলে এটা ধুনীয়া এটা আপেল দিলে দাদাটো কিন্তু বিৰাট ভাল চিপছ দিলে আপেল এটা দিলে মৌ ধুনীয়াকে ঘৰলৈ আহি খালে এতিয়া সেইকাৰণে তোমালোকে মৌ নিচিনা গুড গাৰ্ল আৰু গুড বয় হ'বানে কি কৰিবা পলিথিনবোৰ ধুনীয়াকে গোটাই থৈ দিবা তাক নুপুৰিবা দেই আৰু যদি বাটত কোনোবাই দিয়ে চিপছ এটা খাবা ধুনীয়াকে হাততে জাপি লৈ আহিবা ঘৰত আকৌ থৈ দিবানে কৰিবানে সঁচানে বিদ্যা হ'বনে অ'কে বৰ ভাল ল'ৰা ছোৱালী এতিয়া মই কথা কওঁ মাত্ৰ এটা আপোনালোকে যিহেতু তেওঁলোকক এটা সজাগতা কৰি আজি এদিনত কোনে বিশেষ কৰিব নোৱাৰো আপোনালোকে অভ্যাসটো কৰিব ল'ৰা ছোৱালীখিনিক প্লাষ্টিকটো আমি মানুহ নাইকিয়া কৰিব নোৱাৰো আমাৰ ওচৰলৈ যিকোনো প্ৰকাৰে প্লাষ্টিক আহিব আমি ল'ৰা ছোৱালীখিনিক প্লাষ্টিকৰ এটা বিকল্প আমি সুস্থভাৱে ব্যৱহাৰ কৰি দেখুৱাব পাৰোঁ যেনেকৈ ধৰক পানী বটল খালে কাটি দিলে এটা পেঞ্চিল বক্স বনাবলৈ শিকালে ইয়াৰ বিনিময়ত এটা ল'ৰা ছোৱালীৰ মাজত এটা উদ্ভাৱক এজনৰ জন্ম শিক্ষাটো কেৱল আমি পাঠ্যপুথিতে
পিচ দিব পৰা এতিয়া নম্বৰ দহ দিব পাৰোঁ আপোনালোকে এইটো সদায় চেষ্টা কৰিব হাতৰ কামৰ যিখিনি আমি কাম পোৱা হয় এডুকেশ্যন পলিচি অহাৰ লগে লগেও আহিব তেওঁলোকক ভটা কাপোৰ কাটি বেগ এটা বনাবলৈ শিকালে তেওঁলোকে কি হ'ল এটা কাম এটা শিকিলে লগতে তেওঁলোকে সেইটো ব্যৱহাৰ এনেকুৱা ধৰণৰ কথা আপোনালোকে তেওঁলোকক ফালৰ পৰা ইমানখিনিয়ে হ'ল নকৰিবা দে প্লাষ্টিক চকলেট